জীৱনত যিমান ডাঙৰ সমস্যা নাহক কিয় সমস্যাৰ সমাধানৰ বিকল্প পথ ধৈৰ্য ধৰি সন্ধান কৰা উচিত। দুখোজ পিছুৱাই যোৱা মানে আনতকৈ পিছত থকা নুবুজায়। জীৱনত কেতিয়াবা দীঘল জাপ মাৰিবলৈ হ'লে দুখোজমান পিছলৈ যোৱাটো জৰুৰী হৈ পৰে। জীৱনৰ কোনো ভৰসা নাই। জীৱন মাথো কচুপাতৰ পানী। এই দুদিনীয়া জীৱনত কাকো দুৰ্ব্যৱহাৰ নকৰিব, কাৰণ দুৰ্ব্যৱহাৰ কৰাৰ পিছত ক্ষমা বিচৰাৰো সুযোগ নাপাব পাৰে। জীৱনৰ প্ৰতিটো কষ্টক যদি তুমি প্ৰত্যাহ্বান হিচাপে নোলোৱা, তেন্তে তোমাৰ জীৱনত কেতিয়াও ভাল ফল আশা নকৰিবা। বন্ধুসকল, তোমাৰ এই সুন্দৰ জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত, যিজন মানুহৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। বন্ধুসকল, তোমাৰ এই সুন্দৰ জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত, যিজনৰ মনটো চেহেৰাতকৈ সুন্দৰ। বন্ধুসকল, মহাভাৰতত এষাৰ কথা আছে, প্ৰতিশোধ লোৱাটো ভাল কথা নহয়। কিন্তু প্ৰতিবাৰে ক্ষমা কৰি দিয়াটো উচিত নহয়। যেতিয়া তুমি কাৰোবাৰ বাবে বহুত প্ৰয়োজনীয় হৈ পৰিবা, তেতিয়া তোমাক মৰমেৰে আঁকোৱালি ল'ব, আৰু যেতিয়া প্ৰয়োজনখিনি পূৰণ হ'ব, তেতিয়া বিভিন্ন অজুহাত দেখুৱাই তোমাৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব। ধৰ্ম আৰু ঈশ্বৰৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে আমি নিজকে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান ইত্যাদি বুলি নকৈ এক মানৱ জাতি বুলি অনুভৱ কৰিব পাৰিব লাগিব। ভাল পোৱাজনে প্ৰিয়জনৰ অত্যাচাৰ সহ্য কৰিও যেতিয়া হাঁহি থাকিবলৈ শিকে, তেতিয়া অত্যাচাৰ কৰাজনক ভগৱানে শাস্তি বিহে। শিক্ষা যদি ডাঙৰক সন্মান কৰিবলৈ নহয়, তেন্তে তেনে শিক্ষাতকৈ অশিক্ষিত হৈ থকাই ভাল। শিক্ষা যদি ডাঙৰক সন্মান কৰিবলৈ নহয়, তেন্তে তেনে শিক্ষাতকৈ অশিক্ষিত হৈ থকাই ভাল।